हाय फ्रेंड्स मैं आज बनाम बनाना टोस्ट तार कारणे एनेकुवा ब्रेड एटा स्लाइस करि लैछु या सुंदरকৈ स्लाइस करि ललो এতিয়া মই মাজৰখিনি এনেকৈ কাটি দিম গোটেইখিনি মই এনেকৈ কাটি ললো এতিয়া বাটি এটাত মই দুটা কণী এনেকৈ ভাঙি লম দৈখিনি ভালদৰে এবাৰ মিক্স কৰি মই ইয়াত অকণমান নিমখ আৰু এচামুচ চেনি দিম দৈখিনি ভালদৰে এবাৰ মিক্স কৰি লম লৈ আধা চামুচ মই কফি দি দিছোঁ দৈখিনি ভালদৰে মিক্স কৰি ললো পকা কল এটা মই এনেকৈ সৰু সৰুকৈ পিচ কৰি লম এতিয়া কেৰাহী এটাত বাটাৰ অকণ লগাই লম এতিয়া মই ব্ৰেড দুখন বহাই দিছোঁ যি ইয়াৰ মাজত কণীখিনি দিম কণীখিনি দি উঠি মই এইখিনি এবাৰ ভালদৰে এনেকৈ লৰাই ল'ম তাৰপিছত মই মাজত কাটি থোৱা কলখিনিও দি দিছোঁ এতিয়া মই সাইডত থকা কণীখিনি ওপৰত তুলি দিম আপোনালোকে এনেকৈ বনাই খাবচোন ভাল লাগে তাৰপিছত মই মাজৰ ব্ৰেডখিনিও ইয়াতে দি দিছোঁ এইখিনি মই এবাৰ উলটাই দিম এতিয়া মই ইয়াত অকণমান ঘি দি দিছোঁ গেছৰ ফ্লেমটো কমাই ৰাখিব যাতে এইখিনি জ্বলি নাযায় ইয়াৰ ওপৰত মই আৰু অকণমান কণী দি দিছোঁ এইখিনি হৈ গৈছে মই এতিয়া ইয়াত অকণমান মৌ দি দিছোঁ যাতে আৰু অলপ টেষ্টি হয় এইখিনি মই কাটি দেখাই আছোঁ আজিৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু আমাৰ চেনেলটো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব